নমস্কাৰ টাইম এডৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু আটাইতকৈ ডাঙৰ খবৰটো দিবলৈ চেষ্টা কৰিছো পুলৱামাৰ আক্ৰমণৰ ঠিক 12 দিনৰ পিছত ভাৰতে প্ৰতিশোধ লৈছে আৰু 12 দিনৰ পিছত 12খনকৈ মিৰাজ বিমানে পাকিস্তানত আক্ৰমণ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক আক্ৰমণৰ দৃশ্যাংশ দেখুৱাম এয়া হৈছে জম্মু কাশ্মীৰৰ এইখিনি হৈছে পাক অকুপাইড কাশ্মীৰ অৰ্থাৎ পিওকে এই পিওকেৰ ভিতৰত এলওচি অতিক্ৰম কৰি ভাৰতীয় বায়ু সেনাৰ 12খনকৈ মিৰাজ বিমান গৈছে আৰু এই বিমান কেইখনে তিনটাকৈ প্ৰান্তত বোম পেলাইছে প্ৰথমটো বোম পেলোৱা হৈছে বালাকোট যেটো পাকিস্তানৰ ভিতৰত বালাকোটত প্ৰথমটো বোমা নিক্ষেপ কৰা হৈছে তাৰ পাছত দ্বিতীয়টো বোমা মুজফ্ফৰবাদ আৰু তৃতীয়টো বোমা চকোটিত পাকিস্তানৰ ভিতৰত গৈ এলওচি গৈ ভাৰতে পেলাইছে আৰু জয়শ্ৰী মোহাম্মদৰ ঘাটি ধ্বংস কৰি 12খনকৈ মিৰাজ বিমান ইয়াৰ পৰা পুনৰবাৰ ভাৰতলৈ আঁতৰি গৈছে এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো কিদৰে যেতিয়া সকলো শুই আছিল 3 বাজি প্ৰায় 40 মিনিটৰ পাছতে এই ঘটনা সংঘটিত হৈছিল ভাৰতৰ পৰা বিমান গল 12খনকৈ বিমান গল পিওকে অতিক্ৰম কৰিলে আৰু তিনটাকৈ প্ৰান্ত তেওঁলোকে বোমা পেলালে আৰু তাৰ পাছত ভাৰতৰ এয়াৰ ফোৰ্স উলাই আহিলে আৰু মুহূৰ্তৰ ভিতৰত 1000 কিলোগ্ৰাম বোমা পেলোৱাৰ ফলতে পাকিস্তানৰ কেইবাটাও প্ৰান্তত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে সন্ত্ৰাসবাদীৰ ঘাটি নষ্ট হৈছে জয়শ্ৰী মোহাম্মদৰ ঘাটি নষ্ট কৰিছে ভাৰতীয় বায়ু সেনাই আৰু ইয়াৰ জৰিয়তে ভাৰতে নিজৰ পৰাক্ৰম দেখুৱাইছে ভাৰতে ক'ব বিচাৰিছে যদি ভাৰতৰ ওপৰত আক্ৰমণ চলে 300 কেজি আৰডিএক্স এৰ আক্ৰমণ কৰে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ 1000 কিলোগ্ৰাম বিস্ফোৰকৰে এইদৰে পাকিস্তানক প্ৰদান কৰিব জম্মু কাশ্মীৰৰ পুলৱামাৰ সেই ভয়াবহ ঘটনা আৰু সেই ভয়াবহ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতেই দাবী উঠিছিল পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব লাগে ভাৰতে আৰু অৱশেষত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে ভাৰতে পাকিস্তান অকুপাইড কাশ্মীৰত সোমাই ভাৰতীয় বায়ু সেনাৰ 21 মিনিট জোৰা বোমা বৰ্ষণ দুশৰ পৰা 300 সন্ত্ৰাসবাদী নিহতৰ সন্দেহ ভাৰতীয় বায়ু সেনাৰ 12খনকৈ ভাৰতীয় বায়ু সেনাৰ মিৰাজ বিমানে এৰিলে 1000 কেজি ওজনৰ বোমা নিশ্চিহ্ন হ'ল জয়শ্ৰী মোহাম্মদৰ কণ্ট্ৰল ৰুম ধ্বংস হ'ল সন্ত্ৰাসবাদী সংগঠন জয়শ্ৰী মোহাম্মদৰ কেইবাটাও শিবিৰ সন্ত্ৰাসবাদীৰ ঘাটি মুজফ্ফৰবাদৰ বালাকোট আৰু চকোটিত ভাৰতীয় বায়ু সেনাৰ এই অভিযান নিশা প্ৰায় 3 বাজি 48 মিনিটত ভাৰতীয় বায়ু সেনাই 80 কিলোমিটাৰ নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰত গৈ নিক্ষেপ কৰিলে বোমা কিন্তু ভাৰতীয় বায়ু সেনাই চলোৱা এই অভিযানৰ কথা গবকে নেপালে পাকিস্তানী চোৰাংচোৱা সংস্থা কিংবা পাকিস্তান চৰকাৰে আৰু পুৱাই পাকিস্তানৰ মুখপাত্ৰ মেজৰ আসিফ গফৰৰ টুইটৰ পাছতে এই অভিযানৰ কথা উমান পালে পাকিস্তানবাসীয়ে আনহাতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তান অকুপাইড কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই আক্ৰমণ চলোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীনভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ লগতে কেবিনেটৰ আন শীৰ্ষস্থানীয় নেতাসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হয়। ব্যুৰ ৰিপৰ্ট টাইম 8